इसोरा जोंनि बिनायखौ नाजावनाय बायदि जों बयनिबो सायावहाय गावनि बेसेन गोनां बोरखौ सारस्रि हरनाय बायदि আনন্দ পাইছোঁ কিয়নো মই অসমত আহি মইতো দেখিছোঁ যে আমাৰ মাজতে আমাৰ গাঁৱৰ মাজতে বহুতো গৰীব মানুহ আছে আৰু এই কাৰণে গৰীব মানুহৰ কাৰণে কাম কৰিবলৈ বহুত ভাল পাই আছোঁ মই আপোনাৰ লিভিং আপোনাৰ থিংকিং আপোনাৰ ডেডিকেশ্যন অসমতে হৈ গ'ল আপুনি কেনে লাগে পিছত মোৰ থিংকিংটো কিবা ৰাইজৰ কাৰণে মই ইয়াতে আহিছোঁ মোৰ ঘৰটো হেৰি দি ঘৰৰ মানুহ হেৰি দি মই ইয়াতে আহিছোঁ আৰু মই আগতো তিনি বছৰৰ কাৰণে মই ইয়াতে কাম কৰিম বুলি কিবা প্ৰতিজ্ঞা লৈছোঁ কিন্তু পাছত মইতো দেখিছোঁ কি ইয়াতেতো কামটো বহুত আছে বুলি এতিয়া 46 বছৰ হৈ গ'ল ইয়াতে আসামত In coming days, we hope more and more dedication towards the uplift of the social humanity. Thank you, including the educational social uplift. What is your ambition in your coming days today? My ambition is to make sure that especially those who do not have an opportunity of studying, of being educated, those who are sick and those who are especially in need, that they be brought up. So I will dedicate myself to do whatever I can for these type of people. Not that I will leave the others. I will work for everybody, but my special preference will be for the most needy people in whatever field it is, whether it is education, social, religious, or any other field. Thank you. আজি আমি ইমান ফূৰ্তি লাগিছে আমাৰ গোৱাৰ পৰা আহি পেলাই ইয়াৰ আমাৰ BTC অঞ্চলত মানে ট্ৰাইবেলৰ কাৰণে ইমান কাম কৰিছে ফাদাৰ এডৱাৰ্ড ডিচোজা তাৰ ফুল নেমটো এইটো আমাৰ ইয়াৰ BTC অঞ্চলৰ আহি পেলাই ট্ৰাইবেলৰ কাৰণে ইমান মানে কাম কৰিছে মানে তাক ক'বৰ কাৰণে মানে মোৰ ভাষাই নাই ইমান সুন্দৰ ইমান কণ্ট্ৰিবিউট কৰিছে আমাৰ মানে গৰীব মানুহবিলাকৰ কাৰণে বহুত সহায় কৰিছে কেতিয়াবা ঘৰত যায় সহায় কৰিছে আৰু ঠিক তেনেকৈ আমাৰ ট্ৰাইবেল এৰিয়াৰ আমাৰ এডুকেশ্যনৰ কাৰণে দুটা স্কুল বনাইছে এই ফাৰ্ষ্ট টাইম গোৱাৰ পৰা আহি পেলাই বেংগলোৰৰ পষ্টিং হৈছিল বেংগলোৰৰ পৰা দতমা আহিছে দতমাৰ এটা মিছন বনাইছে তাৰপিছত আমাৰ এই ৰামপুৰ ডন বস্কো চেণ্টাৰটো বনাইছে ঠিক তেনেকৈ সেই দৌৰি হৈ কাম কৰা
কৰাটো 50 বছৰ হ'ল 50 বছৰ সেই আমাৰ গাঁৱৰ ভিতৰত যাই ফালে 40টা গীৰ্জা বনাই দিয়া হ'ল আৰু 2খন স্কুল বনাই দিয়া হ'ল তাৰ কাৰণে আমাৰ গৰীব মানুহবিলাকৰ গাঁৱত যাই ফালে কোনোবা দুখীয়াবিলাক যদি খাব নোৱাৰা যদি মানুহ থাকে মানে পঢ়া শুনা কৰিব দিব নোৱাৰা সেই মানুহবিলাক আনি ফালে পঢ়িবৰ কাৰণে চান্স দিয়া হৈছিল ঠিক তেনেকৈ তাৰ আণ্ডাৰত বহুত সহায় পাই মানুহবিলাক পঢ়ি ফালে বহুত অফিচাৰ মানুহ হৈ গ'ল তাৰ কাৰণে ইমান আনন্দ হ'ল ঠিক তেনেকৈ আমাৰ আজি হলিডে আজি হলিডে হলিডে তাৰ আজি বাৰ্থডে তাৰ বাৰ্থডে বিষয় দি আমি তাৰ 50 বছৰ গল্ডেন জুবলিটো পালন কৰিছোঁ আৰু ইয়াতে কমিউনিটি হলটো অ'পেন কৰিছোঁ আজি তিনিটা পইণ্ট লয় এটা হ'ল বাৰ্থডে 13 অক্টোবৰ এইটো হ'ল ফাদাৰ ইডেৰ বাৰ্থডে আৰু তাৰ 50 বছৰ যিটো গল্ডেন জুবলি সেইটো 19 তাৰিখ ডিচেম্বৰত শেষ হৈ যাব সেইকাৰণে অলপ আগে পাছে আমি সেই আজি তাৰিখৰ ফাদাৰ ইডেৰ গল্ডেন জুবলিটো মানে এতিয়া আৰম্ভ কৰিছোঁ